वेलकम टू बेग SRB प्रोडक्शन। तो आज मैं पुनिया गांव में आया हुआ है होली पूजा देखने के लिए। तो चलिए। ये देखो बहुत सुंदर है गेट, बहुत मज़ा लग रहा है। तो मैं अंदर जाके दिखाता हूँ आपको। बहुत ही मज़ेदार हो रहा है। तो बहुत ही मतलब आज डांस का प्रोग्राम चल रहा है अंदर। तो मैं आप लोगों को दिखाऊंगा पुनिया गांव का होली पूजा। तो चलिए। बस तो आगे से देखिए। तो हम लोग अभी जाने वाला है। इधर में क्या क्या हो रहा है दिखाऊंगा मैं आप लोगों को। आप लोग देखते रहिए। देखिए यहाँ पे इतना अच्छा से लाइट से सजा गया और डिजाइन डेकोरेशन बनाया गया है। बहुत सुंदर लग रहा है। ये देखिए लाइट से बहुत सुंदर दिख रहा है। अभी हम लोग चलता है अंदर का नज़ारा देखिए। वाह कैसा तो दोस्तों हम लोग की पुनिया गाँव में होली पूजा हुआ है। तो होली पूजा का नज़ारा आप लोगों को दिखाता हूँ मैं। गाँव में होली पूजा কৃষ্ণৰ দৌল মহোৎসৱ উপলক্ষে আজি যে মেঘদা কাৰ্যসূচী এই কাৰ্যসূচীত উপস্থিত থকা শ্ৰদ্ধাৰ ভক্তপ্ৰাণ ৰাইজ, উদযাপন সমিতিৰ সন্মানীয় সভাপতি নিতুল দাস প্ৰমুখে কিছু কথা দুই এষাৰ মই ক'ম বুলি ভাবিছোঁ। যে এটা সময়ত এখন ৰাজ্যত এগৰাকী পক্ষখিনিয়ে যথেষ্ট অত্যাচাৰ কৰিছিল। প্ৰতিদিনে একোগৰাকী মানুহক ভক্ষণ কৰিছিল। যাৰ কাৰণে সেই ৰাজ্যৰ জনগণে অতিষ্ঠ হৈ শ্ৰীকৃষ্ণৰ ধৰ্ণাপন্ন হৈ যে কেনেকৈ ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি, মহাপ্ৰভু শ্ৰীকৃষ্ণই পৰামৰ্শ আগবঢ়ালে যে এই ৰাক্ষসিনী গৰাকীক ব্ৰহ্মৰ দ্বাৰাই হত্যা কৰোৱাব লাগিব। আৰু তাৰে প্ৰতিক্ৰিয়াত এই যিটো আজি মেলা হৈ দেখিছো বা দেখিছে আপোনালোকে, তাত সেই ৰাক্ষসিনী গৰাকীক সোমাই লৈ মানে ব্ৰহ্মৰ দ্বাৰাই হত্যা কৰোৱা হয়। আৰু এই হত্যা কৰাৰ প্ৰত্যক্ষ হয়তো জনগণে মানে আনন্দত আত্মহাৰা হৈ মানে ইয়াত যেনেকৈ উৎসৱ উল্লাস বম ইয়াত ফুটিলে, পতাকা ফুটিছে, আনন্দ উল্লাস কৰিলে। আৰু তাৰে নিশ্চয় এটা প্ৰতিক্ৰিয়া দেখুৱাইছে। জনহক সমাজৰ যে উপায় মানে অসুৰবিলাকক ঠিক তেনেকৈ ঈশ্বৰে হয়তো ঈশ্বৰৰ আশীৰ্বাদত নিধন কৰিবলৈ সক্ষম হোৱাৰ বাবে দেশৰ নাগৰিকে নিশ্চয় উল্লাসিত হয় সেই দিনটোত। গতিকে আজিও নিশ্চয় তাৰ এই অনুষ্ঠানটো তাৰ ব্যতিক্ৰম নহয়। ইয়াৰ উদ্দেশ্য এইটোৱে যে আমি যাতে অসুৰক বা আমাৰ সমাজত যিসকলে সন্ত্ৰাস সৃষ্টি কৰে, সেই সন্ত্ৰাস সৃষ্টি কৰাসকলক ঈশ্বৰে নিশ্চয় তেনেকৈ নিধন কৰক, সেইটো আমি সকলোৱে কামনা কৰোঁ। আৰু মই আশা কৰিম যে আমাৰ 600 বছৰীয়া যে পুনিয়াৰ যিটো দৌল মহোৎসৱ আজি 600 বছৰত ভৰি দিছেহি। সঁচাকৈ অতি গৌৰৱোজ্জ্বল বছৰ। 600 বছৰ ধেমালি কথা নহয়। 600 বছৰীয়া এটা অনুষ্ঠান ইয়াত চলি আছে। আৰু এই অনুষ্ঠানটো পুনিয়া সত্ৰটো এইকাৰণে পুনিয়া সত্ৰৰ পৰাই মই জানিব পৰা মতে তামোলপুৰৰ যিটো নাম আমাৰ হ'ল, সেই নামটো ইয়াৰ পৰা উৎপন্ন হৈছে যে পুনিয়াত এটা সময়ত 1000 পৰিয়াল আছিলে, 1000টা পৰিয়াল আছিলে। আৰু ভূটানৰ লগত সম্পৰ্ক কৰি এটা সময়ত ব্ৰিটিছৰ যিবিলাক তম্বু আছিলে, ব্ৰিটিছ এটা সময়ত ইয়াত শাসন কৰিছিল। আৰু এই ব্ৰিটিছক খেদিবৰ কাৰণে ব্ৰিটিছ যেতিয়া শাসন কৰিছিল ইয়াত খেদিবৰ কাৰণে বিভিন্ন মানে কৌশল অৱলম্বন কৰা হৈছিলে। আৰু তাৰে কৌশল হিচাপে ইয়াত তম্বু তেওঁলোকে ব্ৰিটিছবিলাকে যিবিলাক তম্বু তৰিছিলে, তৰি পেলাই য'ত আছিলে লুকাই চুকাই সেই তম্বুবিলাক পুৰি দিয়া হৈছিলে। আৰু যাৰ বিনিময়ত ইয়াৰ নাম হৈছে তামোলপুৰ। তম্বু পুৰাৰ পিছতে তামোলপুৰ হয়। গতিকে এই পুনিয়াৰ নিশ্চয়কৈ ইতিহাস বিজড়িত হৈ আছে পুনিয়া অঞ্চলৰ ৰাইজৰ। গতিকে এই পুনিয়াৰ পৰাই নাম আৰম্ভ হয় তামোলপুৰ। আৰু তামোলপুৰ আজি যিজনেও পৰ্যবেক্ষিত হ'বলৈ এটা সক্ষম হৈছে। গতিকে নিশ্চয়কৈ মই পুনিয়াবাসী ৰাইজলৈ আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে পুনৰবাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ এই অনুষ্ঠানটো যাওঁতে যোগ্য হওক। ইয়াৰ এক মহামিলনৰ এটা স্থলী বুলিও ক'ব পাৰি। ৰঙৰ উৎসৱ, ফাকুৱা উৎসৱ, দৌল মহোৎসৱ, শ্ৰীকৃষ্ণৰ গুণাগুণ কীৰ্তন ইয়াত চলিব নিশ্চয়। আমি সকলোৱে আশা কৰোঁ যে শ্ৰীকৃষ্ণই আমাক আশীৰ্বাদ দিব। আৰু শ্ৰীকৃষ্ণৰ আশীৰ্বাদ পাই আমাৰ এই অঞ্চলৰ পুনিয়া অঞ্চলৰ ৰাইজ
ধনে ধনে ঐশ্বৰ্যশালী হ'ব শান্তি সম্প্ৰীতি বজাই ৰাখি দেশৰ উন্নত ৰাষ্ট্ৰৰ লগত মিলিব পৰাকে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীসকলে যাতে শিক্ষা দীক্ষাকে আদি কৰি বিভিন্ন ক্ষেত্ৰত আগুৱাই যাব পাৰে নিশ্চয়কৈ এই অঞ্চলৰ ৰাইজৰ এটা আশা আছে মই প্ৰাৰ্থনা কৰিম ঈশ্বৰক বা শ্ৰীকৃষ্ণকো প্ৰাৰ্থনা কৰিম যে শ্ৰীকৃষ্ণৰ আশীৰ্বাদ দিয়ক এই অঞ্চলৰ প্ৰতি ঘৰ পৰিয়ালে অতি সুখী সন্তোষে বসবাস কৰি নিজৰ ল'ৰা ছোৱালীক উচ্চ শিক্ষাৰে শিক্ষিত কৰি আধুনিক সমাজৰ লগত মিলিব পৰাকে মানে সৃষ্টি কৰিব পাৰে মই নিশ্চয় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো জানো মই শুনিছো আহি কি যে আমাৰ দ্বিতীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াই হেনো 50 লাখ টকাৰ অনুষ্ঠান অনুদান এটা আগবঢ়াইছে এই আমাৰ সত্ৰটোৰ কাৰণে গতিকে নিশ্চয়কৈ যথেষ্ট ভাল হ'ব আৰু আগন্তুক বৰ্ষবোৰ ইয়াতকৈ ভাল মানে পৰিৱেশৰ সৃষ্টি হ'ব তাকে কেৱল কৰি আজিৰ এই যি মেঘদাস কাৰ্যসূচীৰ যিটো মুখ্যতা উন্মোচন সেই উন্মোচনী ভাষণটো মই এইখিনিতে সমাপ্ত কৰিছো আৰু পৰৱৰ্তী যিখিনি বাকী আছে সেইখিনি কৰিবৰ কাৰণে আগবাঢ়িছো ধন্যবাদ उसके बाद भगवान से मांगेगा यहाँ पे देखिए ये है पूरा के गाँव के पानी बहुत बंदर हो रहा है आप लोग देख रहे हैं तो आज गाँव का में होने वाला है यहाँ पे देखिए गाँव बाबू का बहुत चल रहा है दोस्तों ये है मंच है आज सांस्कृतिक खंडिया रात है इसमें आज तो आज फर्स्ट डे है तो यहाँ पे देखिए यह है मंदिर था जो डिजाइन बनाया गया ये मंदिर है तो हम लोग अभी यहाँ पे भगवान को वेलकम करने के लिए आए हैं देखिए इस तरह इसमें रखा जाएगा भगवान को और ये नहीं अंदर इसमें पूजा किया जाएगा उसके बाद इसको जलाया जाएगा ये मंडप को जलाया जाएगा अभी तो दिखाऊंगा मैं आप लोगों को आप लोग बने रखिए वीडियो आते ৰঙৰ উৎসৱ গতিকে ফাগুৱাৰ ৰঙে সকলোৱে মনবোৰ পুলকিত কৰক ৰঙেৰে সকলোৱে মনবোৰ ফুলি উঠক মন আকাশত মুকলি হওক নতুন আশাৰ কলি তাৰে কামনা কৰিছো গতিকে আজি ইয়াত আহি খুব ভাল লাগিছে মই অকণমান আগতে আহিছিলোঁ য'ত মানে তেতিয়া বৰষুণটো দিয়া নাছিলে মই এবাৰ ভুমুকি এটা মাৰিলোঁ দেখিলোঁ বহুত সমাগম গতিকে যিয়ে নহওক বৰুণ দেৱতা আমাক অকণমান শুদ্ধ কৰিলে গতিকে আমাৰ আজি যি কাৰ্যসূচী সেইখিনি চলাই নিয়াত তেখেতে বহুত অৰিহণা যোগালে কাৰণ বৰুণ দেৱক নাইকিয়াও কৰিলে পুতুককৈ গতিকে ধুনীয়া এটা পৰিৱেশ হ'ল আকৌ যেন মানে আমি ধুনীয়াকৈ চলাই নিব পাৰোঁ আমাৰ আজি নৃত্য কম্পিটিশ্যনটো তাৰে কামনা কৰিছোঁ আৰু বিশেষ নকওঁ দিয়ক কাৰণ এতিয়া চব কণ ল'ৰা ছোৱালী ৰখি আছে গতিকে যিখিনি আহিছে খুব শুদ্ধভাৱে খুব ধুনীয়াকৈ 100% দিবলৈ চেষ্টা কৰোঁ আৰু এইখিনি মই ধন্যবাদ জনাব লাগিব দেৱক যাৰ কাৰণে আজি আপোনালোকৰ ওচৰত এনেকৈ থিয় হৈছোঁ গতিকে তেওঁ মাতাৰ লগতে মই আহিছোঁ আগতেও মই কেইবাবাৰ জেগাটো ইয়াত আহিছোঁ তেওঁৰ কাৰণে আহিছোঁ পিছে য'তেই নহওক মই ধুনীয়াকৈ মোৰ নামটো উল্লেখ কৰে তাৰ বাবে ধন্যবাদ যে এইখিনি যোগ্য বুলি ভবাৰ বাবে আৰু আপোনালোকে খুব ধুনীয়াকৈ ল'ৰা ছোৱালীখিনি উলিয়াই আনিব নাচৰ ক্ষেত্ৰত এইখিনি মই জনামতে ওচৰত তেনেকৈ ডান্স স্কুলো নাই এখন আছে আমাৰ দেৱৰ নৃত্যাংগনা গতিকে আপোনাৰ ল'ৰা ছোৱালীখিনিক ধুনীয়াকৈ নাচৰ প্ৰশিক্ষণ দিয়ক তেওঁ তাত বিভিন্ন ধৰণৰ অভিজ্ঞ টিচাৰৰ দ্বাৰাই তেওঁ মানে শিকায় গতিকে সেইখিনি আপোনালোকে মনত ৰাখিব পুনৰবাৰ দৌল উৎসৱৰ আন্তৰিক সেৱাৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ
আপোনালোকে ভুল পথেৰে শিকাই গৈ থাকে সেইটো তেনেকৈ গঢ় ল'ব গতিকে সেইখিনি আপোনালোকে একদম মনত ৰাখিব ভাল প্ৰশিক্ষকৰ দ্বাৰাহে আপোনালোকৰ ল'ৰা ছোৱালীখিনিক শিকাব তেতিয়াহে ভৱিষ্যতে ভাল হ'ব গতিকে আমাৰ খানদানত যিখিনি আমাৰ কওঁ আমাৰ গোটেই পৰিয়ালত কোনো ধৰণৰ আমাৰ নাচৰ মানে কোনো এজনো নাই তাৰমানে মোৰ তাত বা ক'ৰ পৰা ডান্সটো আহিলে মই নাজানো গতিকে এইটো মোৰ ভগৱানৰে দান তাৰমানে সেইটো সঁচাই মানে নিজেই মানে কি কওঁ ধন্য যিয়ে নহওক এই নাচটো ভালকৈ আপোনালোকে আগুৱাই লৈ যাব কাৰণ তো জানেনে এই চব নাচিব লাগে মই নকওঁ যে এইটো বেয়া নাচ এইটো বেয়া নাচ এইটো বেয়া নাচ একো নকওঁ চব নাচেই সমান কিন্তু তাৰ ভিতৰত নিজৰ যিখিনি মাটিৰ গোন্ধ থকা যিখিনি লোক সংস্কৃতি সেইখিনি পাহৰি পেলাই হিপ হপ চালচাৰ কণ্টেম্পৰেৰী গম পাইছেনে আপোনালোকে আজিকালি ট্ৰেণ্ডটোৱে তেনেকুৱা চলিছে কিন্তু সেইটো একচুৱেলি কিমান বেছি দূৰ এইটো টিকটি নাথাকে টিচি নাথাকে গতিকে সেইটো আমি জীয়াই ৰাখিবলৈ হ'লে আমাৰ যিখিনি আমাৰ মাটি গোন্ধ থকা যেনেকৈ হাজং তিৱা আমাৰ বিভিন্ন আমাৰ অসমখন বাৰীৰ এখনে ফুলৰ বাগিচা বুলি কয় সেই তাতেই আমাৰ গোটেই নৃত্যখিনি সোমাই আছে গতিকে সেই লোকনৃত্যখিনি আপোনালোকে শিকাবলৈ চেষ্টা কৰিব আৰু সেইখিনি মই আজি কৰাৰ কাৰণে শুধু অসমতে নহয় ভাৰততে নহয় ভাৰতৰ বাহিৰতো বহু জেগাত মানে সেইখিনি যাবলৈ সক্ষম হৈছোঁ কাৰণ কিয় বিকজ মই লোকনৃত্যখিনি মই অনুসৰণ কৰিছোঁ বিশেষকৈ মোৰ বেছিকটো হৈছে বিহু তাৰোপৰি মই অনাংগিক বাকীখিনি চলে সত্ৰীয়া মৰ্ডান গোটেইখিনি মই তেনেকৈ চলাই গৈছোঁ কিন্তু মোৰ বেছিকটো বিহু ফক অসমতে যিমান ফক আছে যিমান লোকনৃত্য আছে মই গোটেইখিনি কৰোঁ উইথ নৰ্থ ইষ্ট হাত ধনী বুলি যে কয় এজন ভায়েকটো ছিকিম গতিকে তাৰে গোটেইখিনি নাচ মই অনুসৰণ কৰোঁ বা মই শিকাৰ অন্ত নাই গতিকে সেইখিনি এতিয়া মই শিকিয়ে আছোঁ শিকাওঁ চব শিকাওঁ কিন্তু নিজৰ কৃষ্টিটো নাপাহৰিব সেইখিনি ধন্যবাদ दोस्तों अभी सुबह का 3 बज गया क्योंकि हम लोग पूरा प्रोग्राम देख लिया बहुत ही अच्छे सिंगर आया था और बहुत ही अच्छे डांसर आया था तो बहुत ही कलरफुल प्रोग्राम हुआ था तो मैं वीडियो को यहाँ ही समाप्त करता हूँ नेक्स्ट वीडियो फिर से आता हूँ